দোস্তসকল আমি তেজীমলাৰ পাঠটো কৰিব ওলাইছোঁ আপোনালোকে যদি ভাল পায় আৰু দিনে দিনটো মই কাম কৰিব লাগে এই তেজীমলাই একো নকৰে এইটো বাপেকটোতো কামেই নাই হেৰি শুনিছানে অ' কি হ'ল আপোনাৰ কি চহৰলৈ যাব হাত মাকে ঠিক আছে আপুনি যাওক এই চান্সতে তেজীমলাক কিবা এটা নহয় কিবা এটা কৰিবই লাগিব আই মোক বিয়া খাবলৈ কাপোৰ এযোৰ লাগে অ' কাপোৰ লাগে ঠিক আছে মই তোৰ কাৰণে এযোৰ কাপোৰ আনি আছোঁ ৰ'বা দেই তেজীমলা ঐ তেজীমলা অ' আহিলি এইযোৰ চাচোন তোৰ কাৰণে তোক এইযোৰে হোৱাব হেন পাইছোঁ ঠিক আছে আই মনত ৰাখিবি এইযোৰ তোৰ বাপেৰো নহয় মোৰ আই দিয়া ঘৰ তেনেহ'লে নালাগে লৈ যা কিন্তু চম্ভালি ৰাখিবি আই দিয়া কাপোৰযোৰ দেখোন চব পতা নিগনি এটা ওলাই গৈছে আই ঘৰৰ পৰা দিয়া কাপোৰযোৰ এনেকে ফালিলি তই মোৰ কাপোৰযোৰ এনেকে ফালিলি খুন্দিবই লাগিব মই খুন্দিবই লাগিব ভৰিটো আছে ভৰিটো দে কি হ'ল ভৰিটো সিটো ভৰি আছে নহয় কি হ'ল অ' এইটো ভৰি ছিঙিলে মাথাটো আছে নহয় মাথাটো দেখোন তেজীমলা এতিয়া মই কি কৰোঁ বাৰু কি হ'ল লাৰু এটা লাগিছে ৰাম মই 4 দিনমান লাৰু দেখিবলৈ পাহিলোঁ তইনো ক'ত দেখিলি মিছা কথাকে কৈছা তাতে লাগি আছে যাচোন তই যদি পাইছ বিচাৰি কি অদ্ভুত বস্তু এটা যেনে তেনে খালি আহিব কি হ'ল গৰখীয়া কি পিছফালে জবাব টেঙা মইতো দেখা নাই তই দেখিছ যদি যা লৈ আন আই মোক জবাব টেঙা নালাগে কিবা অদ্ভুত বস্তু এটা এইবাৰ বাপেকে নদীত পেলাই দি থৈ আহিলোঁ কোনে কি কৰিব পাৰিব মোক তেজীমলা বাপেকে আহক তেজীমলা কয় তেজীমলা সখীয়েকৰ ঘৰলৈ গৈছে নহয় মোমায়েকৰ ঘৰলৈ গৈছে সঁচা কথা সঁচাকৈ কৈছোঁ মোমায়েকৰ ঘৰলৈ গৈছে সঁচা কথা কৈবি নে কম তাক কি খুন্দিলো কিয় খুন্দিলি তেনেহ'লে এইটো কি এইটো
মিছানে মান তই যদি মোৰ তেজীমলা হ এই গামোচাখন লৈ কেনে হৈ যাওঁ তই ওলা